তুমি ইয়ালৈ কিয় আহিছা আৰু মোক ভয় কিয় খুৱাইছা দৰজা খোলা আছিল সোমাই আহিলোঁ ইয়াত ভয় খাব লগা কি হ'ল কিয় আহিছা অফক'ৰ্চ তোমাক লগ কৰিবলৈ আহিছোঁ মই জানো তোমাৰ দেউতা এইখিনি সময়ত ঘৰত নাথাকে আৰু তোমাৰ মাহীমা আৰু এই অপদাৰ্থ ভাইটিটোক ওলাই যোৱা দেখিলোঁ সেইকাৰণে সোমাই আহিলোঁ তোমাক লগ কৰোঁ বুলি বহিবলৈ নিদিয়া প্ৰথমবাৰৰ কাৰণে তোমাৰ ঘৰলৈ আহিছোঁ মই চাহ খুৱাই পঠিয়াইছিলোঁ কিন্তু বহা ঠিক আছে ইয়াত নহয় তাত বহা বাৰু মই আহি আছোঁ ঠিক আছে মেকআপ কৰিব নালাগে দিয়া মই অহা বুলি তুমিতো বগাই মইহে মই পিছে আলহী আহিলে প্ৰথমতে পানীহে দিওঁ হয় নেকি আচ্ছা তুমি ঠিক আছে অৱশ্যে তোমাৰ ঘৰত পোৱা বস্তু এটা তুমি ইয়াতে নোপোৱা তোমাৰ মায়ে মোক বহুত মৰম কৰে তোমাৰ দেউতাই তোমাক বহুত মৰম কৰে দিয়া ময়ো কৰিম নহয় বিয়াৰ পিছত কিন্তু আগতেও মই তোমাক বহুবাৰ কৈছোঁ আজিও কওঁ দেউতাৰ অমান্তিত মই বিয়া হ'ব নোৱাৰোঁ আৰু যদি তুমি মোক সঁচাকৈ নিজৰ কৰিব বিচাৰিছা তুমি নিজকে সলাব লাগিব মানে কি কি কৰিব লাগিব কেনেকৈ তুমি নিজকে এনেকুৱা এটা ৰূপ দিব লাগিব যাতে দেউতাৰ তোমাৰ প্ৰতি ধাৰণাই সলনি হৈ যায় ৰূপ ন হৈ যাব দিয়া ৰূপহে চুটকিত কৰি দিম ৰ'বা প্ৰাণ এই বস্তু এটা ক'ত আছে অ' দোকানতে আছে দে মই গৈ আছোঁ বুলি কওঁ হ'ব দিয়া ৰূপহে চেঞ্জ হৈ যাব চিন্তা কৰিব নালাগে হা